Hello and good morning everyone. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই সৰস্বতীয়ে। এই আইফালে দেখিছেনে লৰা এইফালে মাক পুতেক ৰেডি বেমাৰী দুইটাই মানে মই বেছি বেমাৰী স্পেশালি চকুটোবোৰ ফুলি গৈছে দেখিছেন দাঁতৰ অলপমান বিষ হৈ আছে এইফালে লৰাৰ দাঁত দেখাব লগা হৈছে আৰু ঢেৰ বেমাৰ হৈ আছে যাওঁ ডক্টৰৰ ওচৰলৈ কি হয় কি নহয় দেখাম আপোনালোকক এয়া গৈ পালোঁ ডেণ্টিষ্টৰ ওচৰত আৰু গম পালোঁ যে দাঁত এটা একদম পচি গৈছে অলৰেডি একদম লাষ্টৰ পিনৰ দাঁত সেইকাৰণে প্ৰব্লেম হৈছে এইটো ফিল আপ কৰিব লাগিব চ' দাঁত চাত ফিল আপ কৰি আহি চিধাই আহি গ'লোঁ পাৰ্লাৰ আজি যি হ'ব নহ'ব একদম চুলি ষ্ট্ৰেট কৰিম বুলিয়ে ভাবি থৈছোঁ এই ল'ৰাই অকণ ভিডিঅ' কৰি দিছে ষ্ট্ৰেট মানে কথা চথা পাতা হৈ গ'ল তাৰপিছত লাষ্টত গৈ থৈ কেৰাই স্মুথনিং কৰাম তাৰ প্ৰিপেৰেশ্যন হৈ গ'ল আৰু মই ভিডিঅ' ইমানকৈ কৰি থাকিব পৰা নাই কাৰণ গাটো ইমান ঠিক নাছিলে তথাপিও কৰিয়ে যাওঁ আজি আৰু পিছততো মই সময় মিলিব নিমিলিব এইবোৰ ঢেৰ কথা আহি পৰে নহয় ডিউটিও আছে একো নভবা নিচিন্তাকৈ ডাইৰেক্ট বহি গৈছোঁ কাৰণ মোৰ বহুত দিনৰ পৰা প্লেনিং আছিলে চুলি ষ্ট্ৰেটনিং কৰাটো ফাৰ্ষ্ট ৱাছ হৈ গ'ল তাৰপিছত বহিলোঁ এতিয়া ড্ৰাই কৰিবলৈ ক্ৰীম এপ্লাই কৰিব এয়া ক্ৰীম এপ্লাই কৰি আছে সেকশন ওয়াইজ চুলিখিনি একদম ভাগ ভাগ কৰিলোঁ একদম ধুনীয়াকৈ সেকশন ওয়াইজ ক্ৰীম এপ্লাই কৰিছে মই চুলি এনেকৈ ধৰিলে টানিলে বহুত বেয়া পাওঁ মই চুলিত অশান্তি পাওঁ মানে লোকে চুলে কিন্তু আজি উপায় নাই আৰু এনেকৈ বহি থাকিবলৈতো ক'বই নালাগে কিমান অধৈৰ্য লাগিছে একমাত্ৰ হেঁপাহ পূৰণ কৰিবলৈ চুলি ষ্ট্ৰেট হোৱাৰ তাৰপিছত এয়া দেখিছেনে ধৰি ধৰি দিছোঁ মোৰ বিষাই যায়গৈ আৰু তাত যিখিনি প্ৰচেছ হৈ আছিলে সেই প্ৰচেছখিনিত ইমান ভাল মানে কমফৰ্টকৈ কৰাইছে কমফৰ্টেবলি বুলি ক'ব লাগিব কাৰণ তাহাঁতৰ ষ্টাফবিলাকক ইমান ভাল পাইছে এইফালে নৱনীতা আৰু এইজন ল'ৰাজন দেখিছেনে তাৰ নাম অমন হয় ইমান কেয়াৰ কৰিছে মোৰ মানে ক্ৰীমৰ গোন্ধত মোৰ পূৰা বিষাই গৈছিলে যোনটো ফাৰ্ষ্ট এপ্লাই কৰে ক্ৰীমটো তাৰ এটা স্মেল আহে সেই স্মেলটোত একদম মোৰ বিষাই গৈছিলে চাহ কফি মানে মই অলপো আনকমফৰ্ট ফিল হোৱা নাই বা অলপো মোক মানে হ'বলৈ দিয়া নাই তাৰপিছত এয়া লাষ্ট পৰ্যায় পালেহি লাহেকৈ লাষ্ট ক্ৰীমটো সানি কিনে থৈছে কেপ লগাই তাৰপিছত এয়া ড্ৰাই কৰিছে আজি বোলে ড্ৰাই কৰি এৰি দিব তাৰপিছত নেক্সট ৱাছ কৰিব এয়া চুলিখিনি দেখিলেনে দেখি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব মই বহুত বেছি ভাল পাইছোঁ কাৰণ দীঘল চুলি ৰখাৰ মোৰ বেছি হেঁপাহ আছিলে বহুত বেছি আৰু লগতে চিধা হৈ আছে এতিয়া মেনেজো কৰিব পাৰিম মেনেজেবল হ'ব সেইকাৰণে ভাল লাগিল চ' ফাইনেলি মোৰ চুলি হৈ গ'ল স্মুথনিং কৰি এই এইফালে কি আছিলে তোমাৰ নাম পপি এইফালে মৌচুমী আৰু মোৰ ষ্ট্ৰেটনিঙত সম্পূৰ্ণ তেওঁ কৰিছে তোমাৰ নাম কি আছিলে আমান আৰু মোহন এইফালে কি আছিলে তোমাৰ নাম ৰূপালী হেল্ল' চুলিটো ষ্ট্ৰেট কৰি আহিলোঁ কিন্তু এতিয়া ঘৰত আহি সমস্যাত পৰিছোঁ নহয় খোৱা বোৱাখিনি নিজে বনাব লগা হৈছে সেইকাৰণে কাম বন কৰিবলৈ বিৰাট অসুবিধা হৈছে এতিয়া চুলিখিনি মই না বান্ধিব পাৰোঁ না তেনেকৈ খুলি থোৱাৰ অভ্যাস নাই যিহেতু একদম বিৰাট ডাঙৰ হেঁপাহ আৰু পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হেঁপাহ আজি চাকৰি কৰা 10 বছৰ মানে হ'ল সদায় কৰিম ছুটীলৈ কৰিম হেন কৰিম তেন কৰিম সেনেকৈ কৰি থাকি যোৱা ফাইনেলি আজি কৰিলোঁ যি নহওক 2023টো মোৰ কাৰণে ভালেই বুলি ভাবি লৈছোঁ মোৰ যিকেইটা চখ আছিলে এটলিষ্ট তাৰ কিছু অংশ হ'লেও পূৰণ কৰিব পাৰিছোঁ আৰু লগতে আপোনালোকৰ লগত প্ৰত্যেকটো বস্তুৱে ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰিবলৈ পাই মই বহুত সুখী হৈছোঁ চ' বহুতখিনি অসুবিধা হৈছে মানে যিবিলাকে এক্সাইটমেণ্ট দেখিছে নাই মুখত হাঁহি একদম দাঁত বাহিৰত ওলাই আছে কি কয় যিখিনিয়ে চাগে কৰিছে অলৰেডি এতিয়া প্ৰায় সম্ভৱ মোৰ মতে 95% ছোৱালীৰ চুলি ষ্ট্ৰেট ছোৱালী বা বোৱাৰীৰ বুলি ধৰি লৈছোঁ কাৰণ চবৰ অভিজ্ঞতা আছেই কেনেকুৱা কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় দিয়া আহি মই ঘৰত খানা পিনা কালি আকৌ ৰাতিপুৱা ডিউটি আছে চ' কালিৰ পৰা এনেকৈ চুলি মেলিয়ে মই ডিউটি কৰিম দুদিনমান ভাবি থৈছোঁ আৰু ভগৱানে কৰক এনেকুৱা এটা চিটুৱেশ্যন নাহক যাতে মই চুলিখিনি টাই কৰিব লগা হওক কাৰণ মই বহুতখিনি টকা খৰচ কৰিছোঁ চুলিখিনি দীঘল কৰাৰ কাৰণে ষ্ট্ৰেট কৰাৰ কাৰণে সেইকাৰণে মই মানে হেঁপাহ এটা আছিল যে চুলিখিনি বহুত দীঘল হোৱাৰ পিছত ষ্ট্ৰেট কৰিম মানে দীঘল চুলি মই বহুত ভাল পাওঁ চ' দেখাই গৈ থাকিম চাই থাকিব মোৰ ভিডিঅ'